অসমত যেহেতু হিল আৰু প্লেনত এটা পাৰ্থক্য আছে, সেই পাৰ্থক্যত সংযোজন দিব লাগে। এইটো বিশেষ কোনো অসুবিধা নাই, যেহেতু দুইটা একৰ্ডত লিখা আছে। সেই বিষয়টো ভাৰত চৰকাৰে খুব গুৰুত্ব সহকাৰে ল'ব লাগে। আমাৰ এইটো দাবী, এইটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগে। অসমত যিখিনি অট'নমাছ কাউন্সিল আছে বৰ্তমান, সেই কাউন্সিলবিলাকত ভৌগোলিক সীমা, জনজাতিসকলৰ কলা সংস্কৃতি, ভাষা, শিক্ষা, অৰ্থনীতিৰ সকলো দিশত আগবঢ়াই নিয়াৰ কাৰণে ফুল ফ্লেজেড এটা প্ৰটেকশ্যন দিবৰ কাৰণে সেই অট'নমাছ কাউন্সিলখিনিক 6th শিডিউল মৰ্যাদা দিব লাগে বা সাংবিধানিক মৰ্যাদা দিব লাগে। আমাৰ এইটো দাবী আছে। আজি আমি সমন্বয়ৰক্ষী কমিটি, যে জনজাতি জাতীয় আৰু ছাত্ৰ সংগঠনৰ যে কমিটি আছে, ঐক্যবদ্ধভাৱে আমি ভাৰতৰ ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ জুৱেল ওৰাম ডাঙৰীয়াক আমি লগ ধৰিছোঁ। ইতিমধ্যে আমাৰ আদিত্য খাটৰি ডাঙৰীয়াই কথাটো স্পষ্টভাৱে ব্যাখ্যা কৰিলে। তো ইয়াত আমাৰ মূলতঃ যি মূল দাবী আছে, সেই দাবীৰ ভিতৰত 2020 চনৰ বড়ো চুক্তি শান্তি চুক্তি হৈছিল, 2021 চনত কাৰ্বি শান্তি চুক্তি হৈছিল। দুইটা চুক্তিত 6.1 আৰু 3.5 তাত স্পষ্টকৈ উল্লেখ কৰা আছে যে বড়োসকলক কাৰ্বি আংলং ডিমা হাছাওত পাৰ্বত্য জিলাৰ মৰ্যাদা, জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, আৰু 3.5ত কাৰ্বিসকলক ভৈয়ামৰ জনজাতি মৰ্যাদা প্ৰদান কৰা। অসমত যেহেতু হিল আৰু প্লেনত এটা পাৰ্থক্য আছে, সেই পাৰ্থক্যত সংযোজন দিব লাগে। এইটো বিশেষ কোনো অসুবিধা নাই, যেহেতু দুইটা একৰ্ডত লিখা আছে। সেই বিষয়টো ভাৰত চৰকাৰে খুব গুৰুত্ব সহকাৰে ল'ব লাগে। আমাৰ এইটো দাবী, এইটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগে। কাৰণ 2003 এই BLT চুক্তিৰ সময়তো, বড়ো চুক্তিৰ সময়তো এই কথাটো উল্লেখ আছিল। দ্বিতীয় কথাটো হ'ল যে অসমত যিখিনি অট'নমাছ কাউন্সিল আছে বৰ্তমান, সেই কাউন্সিলবিলাকত ভৌগোলিক সীমা, জনজাতিসকলৰ কলা সংস্কৃতি, ভাষা, শিক্ষা, অৰ্থনীতিৰ সকলো দিশত আগবঢ়াই নিয়াৰ কাৰণে ফুল ফ্লেজেড এটা প্ৰটেকশ্যন দিবৰ কাৰণে সেই অট'নমাছ কাউন্সিলখিনিক 6th শিডিউল মৰ্যাদা দিব লাগে বা সাংবিধানিক মৰ্যাদা দিব লাগে। আমাৰ এইটো দাবী আছে। আৰু ইয়াৰ লগতে যি ফৰেষ্ট ৰাইট এক্ট যি 2006 শোণিতপুৰ বিশ্বনাথত আমি বহুখিনি আন্দোলন কৰিলোঁ। বৰ্তমান অসম চৰকাৰে কিছু পদক্ষেপ লৈছে, আৰু ইয়াৰ বাবে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদো দিছোঁ। প্ৰক্ৰিয়াটো আগুৱাই যাব লাগিছিল। গোৱালপাৰা, শোণিতপুৰ, বিশ্বনাথ বা ধেমাজি, আন জিলাত সেই বিষয়টো আজি 20টা বছৰ উকলি গ'ল। যেনেকুৱা ধৰণে আগবাঢ়িব লাগিছিল, এইটো আগবাঢ়া আমি দেখিবলৈ পোৱা নাই। তো তাৰ কাৰণে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, যিহেতু এইটো ভাৰত চৰকাৰৰ এটা আইনৰ অধীনত সকলোৱে মাটি বা ভূমি অধিকাৰ পাব লাগে, বন স্বত্ব অধিকাৰ পাব লাগে, সেই কথাটো আমি উল্লেখ কৰিছোঁ। আৰু বহুতো বিষয় আছে, সেই বিষয়খিনি সন্নিৱিষ্ট কৰি পেলাই কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক আমি আমাৰ স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ। আশা কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে, নতুন চৰকাৰে দায়িত্ব সহকাৰে কাম কৰিব। জুৱেল ওৰাম ডাঙৰীয়া নতুনকৈ তেওঁ জনজাতি পৰিক্ৰমা মন্ত্ৰী, তেওঁ দায়িত্ব লাভ কৰিছে। তো আমি আশা কৰোঁ যে অসমত থকা যিখিনি 14টা জনজাতি জাতীয় দল সংগঠন আছে, সেই বিষয়বিলাক কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ ঐক্যবদ্ধভাৱে সমাধান কৰাত তেওঁলোকে আগভাগ ল'ব। তাকে আমি আশা কৰি পেলাই আমি দিল্লীত আমি আহিছোঁ, আৰু আলোচনা হৈ গ'ল। আশা কৰোঁ অনাগত দিনত অসম চৰকাৰ, ভাৰত চৰকাৰ যৌথভাৱে গোটেই সমস্যা সমাধানৰ কাৰণে কাম কৰিব। ধন্যবাদ।